হৈছে এনে পৰম্পৰাবিলাক ৰাখি লাগিব দে আৰু ন এতিয়া বল ফুৰি দিয়া আৰু ঘৰত যা বল ঘৰতো দিবা আছে এনেই আজি কাম ধানা বাদ দিয়া আজি থকি আজি কাতি বিহু পৰম্পৰা আমি ৰাখিব লাগিব আজি কামো নকৰো গধূলা ক'তো যাব নাই কেৱল যেমান থকি আছে ধানো ধক গতি হওক থকি চোৰ কৰিম মানে থকি দিলে নহয় এই বেলেগে নহয় যা ফটিকাৰে বিটি উঠাব আগে যা এন্তে দিছি আগে এন্দখিনি উঠিলে ফটিকাৰে বিটি গুৱাহাটীত যে কি হেনচাম আছে ন বা তাকেতো বাপৰে এতিয়া মুখি লাগব হেন্দৰ ধানতো উঠ না কোনোবা শগুন আহি পেলাই আগে লৈ গেল নিছি কি আল্লাহ ইতিয়া যে আপি তিনটা ঠকি দি গেছিল আমাৰ গাঁৱৰ আমি নাহান্তে কোনোবা শগুন আহি পেলাই আগে উঠলাই জ্বলা জ্বলা ইয়াতে আৰু আগত চাওঁ আৰু এহেঁতৰ ঘৰত চাব লাগিব আজি মোটামুটি গাজি দিয়ে ভাত খা জ্বলা 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 নাই নাই আজিকালি মানুহগিলা পৰম্পৰা নাথাকে দেখছ না এইবিলাক থকি দিয়া নাই এইবিলাক থকি দিয়া নাই একেবাৰে আপি কিটিয়াই দি গেছি আৰু এইবিলাক দেখছ না ক'তো নাই মানুহগিলা এইগিলা পাহছি আচলতে এইগিলা পৰম্পৰা ৰাখিব লাগে আমি নতুন চামে এইগিলা বুজি পাব লাগিলে পৰম্পৰা ৰাখিব লাগে জ্বলে আমি এতিয়া ঘৰত যাওঁ ঘৰত ক'ৰবাত চাওঁ এটা অলপ চাম ঘৰতো চাম তাকেতো নাই এটা এখন দিছি আছে নে নাই চোৱাচোন আজি কাতি বিহু নহয় থকি আজিকালি পৰম্পৰা গিলা নাৰাখে তাতে তিনটা আপি মাত্ৰ তিনখন দিছি বাকী এইগিলা ইমান ধান বছৰ ক'তো ছাতিৰে দি থকি ক'তো নাই আপোনালোকে এটা দিয়াই ভাল লাগছে কিন্তু এই পৰম্পৰাটো ৰাখিব লাগে এই প্ৰথম পালা জানা এখন প্ৰথম পালো দিয়াচোন নহ'লে মই থাকান্তে চোৰ কৰা পৰম্পৰা আমিও নাজানো ভালকে আমি যদিও চুৰ কৰিছো কিন্তু এটা বিষয়ে অলপ আপনি বেছি কাৰণে কৈছে অলপ কৈ দিয়কচোন আমাক মানে কেনেকুৱা কৰিব লাগে আজিকালি নতুন বিহু তিনিটা কঙালী মানে এই সময়ত মানে মানুহৰ যিটো শস্যৰ উৎপাদনটো কম এইটো গাজিখিনি পোৱাই নাই সেইকাৰণে পুৰা খাই আছে চবকে দিয়া মিলাই দিয়া উৎপাদনটো কম কাৰণে কঙালী বিহু এই গৰু শুন গুৱাহাটীত থকা এইগিলা কথা অলপ শুনচোন কওক আনহাতে কিছুমানে এইবিলাক লক্ষী পূজা বুলি কয় এই পথৰ শস্যক এই নতুনকৈ ধানৰ ৰোৱাৰ এই শস্যক মানে হাৰক বুলি ঈশ্বৰৰ পৰা আশীৰ্বাদ দিওঁ গুৱাহাটীত থকা কিবা এইগিলা কথা জানা গতিকে এখনি বস্তু আমাৰ নতুন প্ৰজন্মই শিকিব লাগিব কৰিব লাগিব এতিয়া যাওঁ এটা কৰিলোঁ আৰু কৰোঁ আজিকালিনো খেতি পথাৰত নেদাই মানুহ কিন্তু দিব লাগে যদি যি নহয় এখন পালোঁ এটা যাওঁ কাতি বিহু এখন যাত্ৰা হ'লে কেতিয়াকৈ দিছে এখন উঠা খান তাড়াতাড়ি তাড়াতাড়ি হয়ে গেছি যাত্রা এই গাৰ্গীটাৰ ঘৰ পালো গাৰ্গীকটো মই বহুত ভাল পাওঁ কিন্তু তাই মোক জেনাই কৰে থকি দিছি এখন তই গাৰ্গীটাক নাযায় আজি কাটি বিহু যা একো নহয় তাক একবাৰ চাইও আহি বল নহবা তুমি তো মোক সপ্তাহ নদৰে কাটি বিহু উলিয়াই দিয়া আছি দিয়া বয়া পালেও বয়া নাপা কিন্তু নিলো থকি আজি আৰু মই আজি তুমি মোক খানা করছো না এক বছর পিছত দেখা পাবা মই তুমি মোৰ নামত পাগলা হৈ গৈছা কথাই এক বছৰ পিছত হিৰো হয় চাম নহয় কিমান হিৰো হয়
বাপৰে ঠিক দুই ঠুঙা করলো অ', একো মাতি আনলো একো অলপ দিম অ', এখানে তো আনতে খোজকাঢ়ি আছো ভাগাত ধরছি দুই ঠুঙা গাজি করছো বতাই আলুর লগত ভাজি আজি গাজি খাম গাড়ী, অ', কাতি বিহুর পরম্পরা আমি এনকে রাখতে লাগবো এই চোর করা পরম্পরা বা আমি নতুন সামনে এইগিলাখান বস্তু করবে লাগবো চকি দিবা লাগবো এই বস্তু আগৰ যেগিলা পরম্পরা আমি এনকে রাখতে লাগবো দুই ঠুঙা কর দিলো বাপটেকে কিবা কত গেল আয় বুড়া গাজি দিমা তোকে ভাগ আহ